মোৰ নাম লাবণ্য। 2000 চনতেই মোৰ প্ৰেম বিবাহ হৈছিল হিতেশ নামৰ যুৱকৰ লগত। আমাৰ সংসাৰ ভালদৰে চলিছিল। এগৰাকী কন্যা সন্তান ডাঙৰ হৈ গাভৰু হৈ গ'ল। মোৰ ছোৱালীজনীৰ নাম ভতিমা যিটো সময়ত এছ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী, সেইটো সময়তে আন এজন বিবাহিত পুৰুষৰ লগত মোৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। যিটো প্ৰেমক নেকি সমাজে পৰকীয়া প্ৰেম বুলি নাম দিছে। তেওঁৰ নিৰ্মলক স্বামীতকৈও বেছি মৰম দিবলৈ ধৰিলোঁ। মোৰ স্বামী এজন সাধাৰণ খেতিয়ক। স্বামী আৰু জীয়েকৰ অজানিতে আমাৰ ঘৰতেই নিৰ্মলৰ লগত মই একত্ৰিত হৈছিলোঁ। ঘৰত কোনেও নথকা অৱস্থাত নিৰ্মল আমাৰ ঘৰলৈ আহিলে গাঁৱৰ মানুহে সন্দেহ কৰিছিল। গাঁৱৰ মানুহে বুবু বা চৰ্চা কৰিছিল। এনেতে মোৰ ছোৱালী ভতিমাৰ কাণত পৰিল গাঁৱৰ মানুহৰ বুবু বা চৰ্চা। এদিন ভতিমা স্কুলৰ পৰা আহি ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰোঁতে নিৰ্মল আৰু নেৰানেপেৰা প্ৰেম কৰি থকা দেখা পায় আৰু নিৰ্মলে লাজে অপমানে আমাৰ ঘৰৰ পৰা ওলাই যায়। ময়ো লাজে ভয়ে ভতিমাৰ সন্মুখত থিয় হ'ব লগা হৈছিলোঁ। মোৰ মুখেৰে ভাষা এটা ওলোৱা নাছিল যে কেনেদৰে তাইক অৱশ্যে তাই কোনো ধৰণৰ হুলস্থুল নকৰিলে। নিজ ছোৱালীৰ আগত অপমানিত হোৱাৰ পাছতো নিৰ্মলৰ কিছুমান বিশেষ স্মৃতি পাহৰি পেলাই দিব পৰা নাছিলোঁ। সুবিধা পালেই নিৰ্মলক মাতিছিলোঁ। তেওঁ আহি মোক বহুত মৰম কৰিছিল। এনেদৰে আমাৰ প্ৰেম আগবাঢ়ি গৈছিল। ভতিমাই আমাৰ সেই প্ৰেম বাৰে বাৰে দেখাৰ পাছতো আমি প্ৰেম কৰিবলৈ এৰি দিয়া নাছিলোঁ। তাই হাৰ মানি লৈছিল মাকৰ কৰ্মকাণ্ড দেখি। আমি কেতিয়াবা নিজৰ ঘৰত প্ৰেম কৰিছিলোঁ আৰু কেতিয়াবা বাহিৰত ৰোমাঞ্চ কৰিছিলোঁ। এদিন নিৰ্মলৰ লগত বাইকত ঘূৰি ফুৰোঁতে মোৰ স্বামীৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু ঘৰত সোমোৱাৰ পাছত স্বামীয়ে গালি পাৰি ক'লে যে, কিহৰ লিলিমাই, বিবাহিত পুৰুষৰ লগত ঘূৰি ফুৰিছ যে, বাহ একেবাৰে লেপেট খায়। মিছা চলেৰে স্বামীক বহুত বুজাইছিলোঁ, কিন্তু সেই দিনৰ পৰা মোক স্বামীয়ে সন্দেহৰ চকুৰে চাইছিল। মোৰ ছোৱালী ভতিমাই মনে আছিল সেই স্বামী স্ত্ৰীৰ তৰ্কযুদ্ধৰ মুহূৰ্তত। তাৰ পাছৰ দিনবোৰ এনেদৰে স্বামী স্ত্ৰীৰ ঘৰুৱা কাজিয়াৰ মাজেৰে পাৰ হৈ গৈছিল। হিতেশৰ অনুপস্থিতিত মোৰ প্ৰেমিক নিৰ্মল আমাৰ ঘৰলৈ আহিছিল আৰু মোৰ লগত একত্ৰিত হৈছিল। ভতিমাই নিৰ্মল আহিলে নিজে নিজে ছাইড হৈ গৈছিল, কাৰণ তাই গম পায় নিৰ্মল অহাৰ পাছত কি কৰ্ম সংঘটিত হ'ব। নিৰ্মলেও টকাৰে ভতিমাক পতাই ল'বলৈ সক্ষম হৈছিল, যাৰ ফলত তাই নিৰ্মলক বহুত ভাল পাবলৈ ধৰিছিল। এদিনৰ কথা, স্বামীয়ে জীয়েকক বেয়া ভাষাৰে গালি পাৰি কৈছিল, মাক জীয়েকেও একে, যা দুয়োজনী একেজন পুৰুষৰ লগতে যা। কথাষাৰ শুনি ময়ো বাপেক জীয়েকৰ কাষ চাপি এষাৰ নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। বাপেক জীয়েকৰ কাজিয়াৰ মাজত সোমাই এষাৰ কোৱাতে আমাক মাক জীয়েকক বাৰুকৈ মাৰপিট কৰিছিল। তাৰ পাছৰ দিনবোৰত আমি মাক জীয়েকে মোৰ স্বামীৰ সন্দেহৰ আৱৰ্তত থাকিছিলোঁ। সেইদিনাখন নিৰ্মলক বাৰে প্ৰতি মানা কৰাৰ পাছতো মোৰ কাষলৈ আহিব বিচাৰিছিল। মই অনুমান কৰিছিলোঁ সেইদিনাখন মোৰ স্বামী কামৰ পৰা আহি পাব। তেওঁ বেছি 2-3 ৰাতি পাৰ হ'লে ঘৰ আহি ওলাই। হাজাৰ বাধা নেওচি পুনৰ ৰাতি মোৰ লগত থাকিবলৈ আহিছিল। ৰাতিৰ আহাৰ আমাৰ ঘৰতে আমাৰ লগতে গ্ৰহণ কৰাৰ পাছত পতি পত্নীৰ দৰে বিচনাত শুই আছিলোঁ। ভতিমাই নিজৰ ৰুমত শুই আছিল। তেতিয়া ৰাতি প্ৰায় 9 মান বাজিছিল। এনে সময়তে মোৰ স্বামী হিতেশ আহি উপস্থিত হৈছিল কৰ্মস্থলীৰ পৰা। লাবণ্য ভতিমা স্বামীৰ মাতত আমি চক খাই উঠিছিলোঁ। লৰালৰিকৈ বুদ্ধি প্ৰয়োগ কৰি নিৰ্মলক ভতিমাৰ ৰুমত সোমাই ৰাখিলোঁ। নিৰ্মল খৰধৰকৈ ভতিমা বিচনাৰ তলত সোমাই পৰে আৰু ভতিমা বিচনাত শুই থাকিল। তাৰ পাছত স্বামীয়ে বাৰে বাৰে মাতি থকা টোপনি ভঙা অভিনয়েৰে কৈছিলোঁ, ৰ'ব আহিছোঁ। ভিতৰৰ পৰা দুৱাৰ মেলি দিয়াৰ লগতে তেওঁৰ মুখলৈ চাই হাঁহি এটা মাৰি দিছিলোঁ, যাতে তেওঁৰ অন্তৰ কোমল হৈ পৰে আৰু আমাক কোনো ধৰণৰ সন্দেহ নকৰে। কিন্তু তেওঁ আমাক লৈ সন্দেহবাদী। ভিতৰলৈ সোমায়ে পোন প্ৰথমে আমাৰ ৰুমলৈ সোমাই বিচনাখন পৰীক্ষা কৰি ভুকিবলৈ ধৰিছিল যে, কোন পাপেৰে মূৰটোৰ বাবে এই গাৰুটো সজাই লৈছ? বিচনাখন ইমান চেদেলি ভেদেলি হৈ পৰি আছে যে, কোন গুৰুটোৰ লগত শুই আছ? তেওঁ গেলা পানী খাই আহিছিল আৰু যি মন যায় তাকেই ভুকিছিল। ঘটনাটো ডাঙৰ নহওক বুলি মোৰ মুখেৰে বেছি কথা ওলোৱা নাছিল। খন্তেক বিশ্ৰাম ল'বলৈ চকীখন আগবঢ়াই দিছিলোঁ যদিও তেওঁ বহা নাছিল। কঁকালত দীঘল দাখন লৈ ঘৰৰ চুকে কোণে টৰ্চ লাইট মাৰি চাইছিল। এটা সময়ত জীয়েকৰ ৰুমৰ দুৱাৰ পৰ্দা দাঙি টৰ্চ লাইট মাৰিছিল আৰু ভতিমাক দুৱাৰ মুখৰ পৰাই মাতিছিল, ভতিমা উঠাচোন, তই ৰুমৰ পৰা ওলাই আহ। ছোৱালীজনী টোপনিৰ ভাও দি আছিল। তাই সাৰ পাই আছিল যদিও চকু মেলি দিয়া নাছিল। তাই বিচনাতে চকু মুদি থকাৰ বাবে দেউতাকে কঁকালৰ পৰা দাখন উলিয়াই জীয়েকৰ ৰুমৰ ভিতৰত সোমাই গৈছিল। ভতিমাৰ বিচনাৰ তলত যে নিৰ্মল লুকাই আছিল তেওঁ দেখিছিল আৰু দীঘল দাৰে নিৰ্মলক খুচিবলৈ চেষ্টা কৰিছিল।
দেউতাকৰ সেই কাণ্ড দেখি জীয়েকে লাঠিৰে কোবাবলৈ ধৰিছিল। এনে সময়তে খন্তেক সময় চিন্তা কৰি ময়ো মাৰিবলৈ ধৰিলোঁ, কাৰণ তেওঁ জীয়াই থাকিলে তাই সমাজৰ আগত চৰিত্ৰহীন ছোৱালী হিচাপে পৰিগণিত হ'ব। মাক জীয়েকৰ আক্ৰমণৰ ফলত তেওঁ ধৰফৰাই আছিল। নিৰ্মলেও বিচনাৰ তলৰ পৰা ওলাই আহিছিল। নিৰ্মলে ধৰফৰাই থকা মোৰ স্বামীক প্ৰত্যক্ষ কৰিছিল আৰু খন্তেক সময় ভাবি কৈছিল, কি হ'ব এতিয়া? তেতিয়ালৈকে স্বামীৰ ওপৰত থকা মোৰ খং শেষ হোৱা নাছিল। ইয়াক এনেকৈ চাই থাকি লাভ নাই, একেবাৰে খতম কৰি পেলাই দিয়ক। মাক জীয়েকৰ কথা শুনি নিৰ্মলে ঘুপিয়াই থকাত স্বামীৰ জীৱনটো চিৰদিনৰ বাবে নিঃশেষ হৈ গৈছিল। তাৰ পাছত আমি ঘৰৰ পাছফালৰ বাৰীত পুতি থৈছিলোঁ। স্বামীৰ নশ্বৰ দেহটো পুতি থোৱাৰ পাছত ভয়ত নিৰ্মলৰ লগত চিৰদিন কাৰণে নিজ ঘৰ আৰু কন্যাক এৰি আহিবলৈ বিচাৰিছিলোঁ। কিন্তু এনেকুৱা পৰিস্থিতিত গ'লে ধৰা খাম বুলি নিৰ্মলে বুজাইছিল। ইফালে জীয়েকেও এৰি থৈ নাযাবলৈ বৰকৈ হুকহুকাই কান্দিছিল। নিৰ্মলে আমাক গোটেই জীৱন চাম বুলি প্ৰতিশ্ৰুতি দি নিজ ঘৰলৈ আহিছিল। তাৰ পাছত নিৰ্মলে প্ৰতিটো ৰাতিত আহি মোক সন্তুষ্ট কৰি থৈ গৈছিল। ইফালে গাঁৱৰ ৰাইজে মোৰ স্বামীক দেখা নাপাই সুধিছিল আৰু আমি এটাই উত্তৰ দিছিলোঁ যে অৰুণাচলত যাম বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল। গাঁৱৰ কিছু লোকে ভাবিছিল কোনোবা সংগঠনত যোগদান কৰিলে নেকি। কিছু লোকে কৈছিল কিবা এটা ৰহস্যজনক পৰিঘটনা নহয়নে বাৰু। এনেদৰে দিনবোৰ পাৰ হৈ গৈছিল। ইফালে নিৰ্মল আমাৰ ঘৰত আহি ৰোমাঞ্চ কৰাটো 2 গুণ বৃদ্ধি পাইছিল। মাজে সময়ে দিনটোতে আহি কাম কৰিছিল। ময়ো নহ'ব বুলি কোৱা নাছিলোঁ, কাৰণ তেওঁ আহিলেহে মোৰ কামনাৰ জুই কৰা শীতল হৈ পৰাৰ লগতে খৰচ পাতি পাইছিলোঁ। এদিনৰ ঘটনা, মই পাকঘৰত সোমাই ব্যস্ত হৈ আছিলোঁ। নিৰ্মল ভতিমাৰ ৰুমত সোমাই কথা পাতি আছিল। মাজে মাজে জোৰেৰে হাঁহি মাৰিছিল, মাজে মাজে ভাল ভাল কথা পাতিছিল। মই পাকঘৰৰ পৰা শুনি আছিলোঁ। তেওঁলোকে ভাল কথা পাতি আছিল। নিৰ্মলে নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিল। অলপ সময় পাছতেই তেওঁলোকৰ কোনো ধৰণৰ মাত বা হাঁহি শুনি পোৱা নাছিলোঁ। ভাবিলোঁ বাপেক যে ক'ত গ'ল। পাকঘৰৰ পৰা আহি যি দেখিবলৈ পালোঁ, মোৰ চকু কঁপালত উঠিছিল। ভতিমা বিচনাত শুই 2খন ভৰি মেলি ওপৰলৈ উঠাই লৈছিল আৰু নিৰ্মলে মোৰ মুখৰ পৰা মাত নোলোৱাকৈ নাথাকিল। মই ক'বলৈ ধৰিলোঁ যে নিজৰ জীয়েক তুল্য ভতিমা কি কৰি আছে। তেওঁ ক'বলৈ ধৰিলে, জীয়েক কেনেকৈ জীয়েক? তুমি মোৰ লগত কাম কৰিলে তুমি টকা পাবা, ভতিমা মোৰ লগত কৰিলে তাই টকা পায়। ইয়াতে তোমাৰ কিহৰ আপত্তি? যিজন পুৰুষৰ লগত অবৈধ সম্পৰ্ক ৰাখি নিজ স্বামীক হত্যা কৰিবলৈ বাধ্য হৈছিলোঁ, সেইজন পুৰুষৰ মুখেৰে এনে ভাষা শুনি সঁচাকৈয়ে ভাগি পৰিছিলোঁ। জীয়েকেও বিচনাৰ পৰাই গালি পাৰি কৈছিল, মা তুমিয়ে এই কাম কৰিবলৈ সাহস দিছা, এতিয়া তোমাৰে আপত্তি কিয়? মোৰ মূৰটো চকৰিৰ দৰে ঘূৰিবলৈ ধৰিছিল। মই বিচনাত শুই পৰি ভাবিবলৈ ধৰিলোঁ, মোৰ মানুহজন ক'ত আছে। ভাবি থাকোঁতে নিৰ্মল ওলাই আহিছিল আৰু সেইদিনাৰ পৰা তেওঁ আমাৰ ঘৰলৈ অহা নাছিল। সঁচাকৈয়ে জীয়েকৰ লগত কৰা কামটো সহ্য কৰিব পৰা নাছিলোঁ। মোৰ স্বামী হিতেশ এই সংসাৰৰ পৰা বিদায় লোৱা এবছৰ নহওঁতে আমি মাক জীয়েকে আগতকৈ বেছি দুখীয়াৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল। আগতে যেনেকৈ ঘৰতে বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰি আমাক দিছিল আৰু বাহিৰত কাম কৰি টকা কেইটামান আনি দিছিল, তাতে সন্তুষ্ট নহৈ স্বামীক প্ৰতাৰণা কৰি অজান দেশলৈ বিদায় দিয়াটো মই ক্ষমাৰ যোগ্য নহয় বুলি মনতে ভাবিবলৈ ধৰিলোঁ। এইফালে স্বামীৰ বহু দিনৰ অনুপস্থিতিত আৰু কোনো ধৰণৰ সুসূত্ৰ নোপোৱা জীয়েকক সন্দেহ কৰিবলৈ আৰম্ভ হৈছিল। স্বামীৰ পৰিয়ালৰ মানুহে আমাক বাৰে বাৰে সোধাৰ পাছতো একেটাই কথাকে কৈছিলোঁ যে অৰুণাচল গৈছিল, কাৰ লগত গৈছিল আমাক কোৱা নাছিল। আচল কথাটো কম বুলি মাক জীয়েকে মাজে সময়ে আলোচনা কৰিছিল যদিও কাৰো আগত ক'বলৈ সাহস পোৱা নাছিলোঁ। এদিন স্বামী পৰিয়ালে মোৰ স্বামী হিতেশৰ সুসূত্ৰ নোপোৱাত আমাক মাক জীয়েকৰ বিৰুদ্ধে আৰক্ষীক লিখিতভাৱে জনায়। যেতিয়া আমাৰ ঘৰলৈ আৰক্ষী বৃহৎ সংখ্যক দল এটা আহি সুসূত্ৰ নোপোৱা স্বামীৰ বিষয়ে সুধিছিল, তেতিয়া মোৰ মুখৰ পৰা নিজে নিজে ওলাই আহিছিল আচল সত্যটো কি। ছোৱালীজনীও মোৰ কথাৰ মাজে মাজে হয়ভৰ দিছিল। ইমান দিনে অন্তৰত অশান্তি বিৰাজ কৰিছিল যদিও অলপ হ'লেও ভাল লাগিছিল। সত্যটো প্ৰমাণ কৰি দেখুৱাবলৈ স্বামীৰ মৃত্যু শৰীৰটো পুতি থোৱা স্থানটো দেখুৱাইছিলোঁ। নিৰ্মলৰ উপস্থিতিত যেতিয়া সেই স্থানৰ পৰা মোৰ স্বামীৰ হাড়কেইডাল এটা এটা টুকুৰা টুকুৰিকৈ খান্দি উলিয়াইছিল, তেতিয়া মোৰ মনৰ অৱস্থা কি ৰূপ লৈছিল কোনেও নাজানে। কান্দিম নে মৰিম লাগিছিল। কেৱল শুনা পাইছিলোঁ, ফাঁচি দিয়ক, ফাঁচি দিয়ক। নিৰ্মল আৰু আমি মাক জীয়েক বৰ্তমান কাৰাবন্দী হৈ আছোঁ। বন্ধুসকল, এইটো আছিল আমাৰ আজিৰ কাহিনী। ভাল পালে ভিডিঅ'টো লাইক এটা কৰি আপোনজনলৈ শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ঘণ্টিটো বজাই অলটোত ক্লিক কৰিবলৈ পাহৰি নাযাব। তেনেহ'লে আজিলৈ আহোঁ,
আন এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।